নমস্কাৰ, তোমালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলত। আজি আমি আলোচনা কৰিম খ্ৰীষ্টফাৰ মাৰ্ল'ৰ অমৰ নাটক ডক্টৰ ফষ্টাছৰ ওপৰত। বিশেষকৈ গুৱাহাটী ইউনিভাৰ্চিটি BA FYUGP ফ'ৰ্থ চেমৰ পেপাৰ 5 ব্ৰিটিছ ড্ৰামা ৰিনেচেন্স টু দ্য ইংলিছ চেঞ্চুৰীত থকা খ্ৰীষ্টফাৰ মাৰ্ল'ৰ দ্বাৰা ৰচিত ডক্টৰ ফষ্টাছৰ বিষয়ে। ডক্টৰ ফষ্টাছৰ বিষয়ে পঢ়াৰ আগত আমালোকে খ্ৰীষ্টফাৰ মাৰ্ল'ৰ বিষয়ে কিছু কথা জানি থোৱা দৰকাৰ। খ্ৰীষ্টফাৰ মাৰ্ল'ৰ জন্ম হৈছিল 26 February 1564. Also known as Kit Marlowe, was an English playwright, poet, and translator of the Elizabethan era. Father of English tragedy. ইয়াতে তোমালোক শর্ট কোশ্চেন হ'ব পাৰে। Who was the father of English tragedy? Christopher Marlowe was a father of English tragedy. তেওঁক ইংলিছ ট্ৰেজেডিৰ পিতৃ বুলি গণ্য কৰা হয়। Next, the characteristics of Marlowe's writing. খ্ৰীষ্টফাৰ মাৰ্ল'ৰ লেখনৰ মূল বিষয়বস্তু বা বৈশিষ্ট্যসমূহ হ'ল use of blank verbs, unrhyming iambic pentameter. Next, tragic hero with overarching ambitions. Next, themes of facts, religion, and humanism. Next, complex psychological depth in characters. Next, we discuss about the major works of Christopher Marlowe. Plays Tamburlaine the Great, 1587. It is the heroic drama. Next, the tragic history of Doctor Faustus, 1588. Next, the Jew of Malta, 1589. Next, Edward Part 1 and Part 2, 1592. Next, the Massacre at Paris, 1592. Next, Lido Queen of Athens, 1585 to 1806. To 86 or মাজত লিখা হৈছিল, based on Virgil's Aeneid. Christopher Marlowe wrote only a few surviving poems as he died young. Here are the main poetic works attributed to him. The first, the passionate shepherd to her love, his most famous lyric poem. যদি তোমালোকক এটা প্ৰশ্ন আহে তেওঁৰ লিৰিক পয়েমটো কি, তেনেহ'লে এই নামটো দি দিলে হৈ গ'ল। নেক্সট, হিৰো অফ লেণ্ডাৰ, তাৰপিছত এলিজিক্স, ট্ৰান্সলেশ্যন অফ অভেইটছ এমৰ্ছ। খ্ৰীষ্টফাৰ মাৰ্ল'ছ মষ্ট ফেমাছ প্লে ইজ ডক্টৰ ফষ্টাছ। তো খ্ৰীষ্টফাৰ মাৰ্ল'ৰ দ্বাৰা লিখিত আটাইতকৈ ফেমাছ বিখ্যাত প্লে যিখন সেইখন হৈছে ডক্টৰ ফষ্টাছ, আৰু যিখন বিষয়ে আজি আমালোকে আলোচনা কৰিম। তোমালোকে জানি থোৱা উচিত যে ডক্টৰ ফষ্টাছৰ ফুল টাইটেলটো কি বা ফুল নামটো কি? দ্য ট্ৰেজিকেল হিষ্টৰী অফ দ্য লাইফ এণ্ড ডেথ অফ ডক্টৰ ফষ্টাছ। ইয়াত এটা তোমালোকৰ শৰ্ট কোৱেশ্যন হ'ব পাৰে যে ডক্টৰ ফষ্টাছৰ ফুল টাইটেলটো কি, হোৱাট ইজ দ্য ফুল নেম অফ ডক্টৰ ফষ্টাছ। দ্য ট্ৰেজিকেল হিষ্টৰী অফ দ্য লাইফ এণ্ড দ্য ডেথ অফ দ্য ফষ্টাছ, এইটো হ'ল তোমালোকৰ প্লে যিখন ডক্টৰ ফষ্টাছ প্লে আছে, সেই প্লেখনৰ সম্পূৰ্ণ নাম। ইট টেলছ দ্য ষ্টৰী অফ এ স্কলাৰ হু চেলছ হিজ সোল টু দ্য ডেভিল, অৰ্থাৎ লুচিফাৰক, ইন এক্সচেঞ্জ for knowledge and power, exploring themes for ambitions, sin and redemption would. The main theme of Dr. Faustus is danger of ambitions and dramatization. Faustus separates himself from God, which makes him unable to use his magical powers for any truly meaningful purpose. So Dr. Faustusৰ মূল বিষয়বস্তুটো হৈছে উচ্চাকাংক্ষা আৰু অভিশাপৰ বিপদ। ডক্টৰ ফাষ্টাছে নিজকে ঈশ্বৰৰ পৰা পৃথক কৰে, যাৰ ফলত তেওঁ নিজৰ মেজিকেল পাৱাৰ আৰু কোনো প্ৰকৃত অৰ্থপূৰ্ণ উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰে। ঈশ্বৰৰ পৰা পৃথক হোৱাৰ বাবে তেওঁ নিজৰ মেজিকেল পাৱাৰবিলাক সদায় কুকৰ্মত খটাইছিল। এই মেজিকেল পাৱাৰবিলাকে তেওঁ কেতিয়াও ভাল কাম কৰা নাছিল। The characters in the play is represent different aspects of these themes. Here are analysis of the key characters. এতলত আমি ডক্টৰ ফাষ্টাছৰ ক্যাৰেক্টাৰসমূহ এনালাইসিস কৰিম। ফার্স্ট ক্যারেক্টার হৈছে ডক্টর ফাষ্টাছ। ডক্টর ফাষ্টাছৰ রোল কি আছিল? রোল হৈছে প্রোটাগনিস্ট অর্থাৎ নায়ক অফ দ্য প্লে। ডক্টর ফাষ্টাছ আছিল এই প্লেখনৰ মূল নায়ক। ক্যারেক্টার ট্রেস: এম্বিশিয়াস অভিলাষী, প্রাউড গর্ববিত, ইন্টেলিজেন্ট বুদ্ধিমান, ডিসস্যাটিসফাইড অসন্তুষ্ট, ট্রেজিক অর্থাৎ করুণা। এনালাইসিস: ডক্টর ফাষ্টাছ ইজ এ ব্রিলিয়ান্ট স্কলার হু বিকামস ডিসস্যাটিসফাইড উইথ ট্ৰেডিশ্যনেল ফৰ্মছ অফ নলেজ। ডক্টৰ ফাষ্টাছ এজন বুদ্ধিমান আৰু ব্ৰিলিয়েণ্ট স্কলাৰ পণ্ডিত আছিল। তেওঁ পুৰণি পদ্ধতিৰ জ্ঞানৰ অসন্তুষ্ট আছিল, যেনে লজিক, মেডিচিন, ল, থিয়লজি। এই এণ্ড টাৰ্নছ টু নেক্ৰমেচি অৰ্থাৎ মেজিক, আৰু তেওঁ মেজিকলৈ ঘূৰি আছিল টু গেইন আনলিমিটেড পাৱাৰ এণ্ড নলেজ। অসীম শক্তি আৰু নলেজ পোৱাৰ কাৰণে তেওঁক নেক্ৰমেচি অৰ্থাৎ মেজিক বা কালা যাদু অৰ্থাৎ ব্লাক মেজিকলৈ ঘূৰি আহিছিল। হিজ এম্বিশ্যন লেডছ হিম টু মেক্স এ পেক্ট উইথ লুচিফাৰ, চেলিং হিজ সোল ইন এক্সচেঞ্জ ফৰ 24 years অফ ছাৰ্ভিচ ফ্ৰম দ্য ডেমন মেফিষ্টফিলিছ। ডক্টৰ ফাষ্টাছে লুচিফাৰক তেওঁৰ সোল এক্সচেঞ্জ কৰিছিল ফৰ কিহৰ বাবে? 24 years, 24 বছৰ দ্য ডেমন মেফিষ্টফিলিছৰ ছাৰ্ভিচৰ কাৰণে তেওঁ নিজৰ সোলটো লুচিফাৰক মানে এক্সচেঞ্জ কৰিছিল। কিহৰ বাবে? মেফিষ্টফিলিছে তেওঁৰ সোলৰ এক্সচেঞ্জৰ বাবে মেফিষ্টফিলিছে তেওঁক 24 years বাবে ছাৰ্ভ কৰিব, অৰ্থাৎ ডক্টৰ ফাষ্টাছে যি আদেশ দিব মেফিষ্টফিলিছে তাকে মানিব লাগিব। Faustus is a classical tragic figure whose downfall is thought about by his own choice and flaws, particularly his pride, hobbies, and inability to defend. Dr. Faustus নিজৰ অৱমন বা অধিপতন নিজে মাতি আনিছিল। হৈছে আমাৰ Mephistopheles role, a demon who serves Faustus after the picked.
পিক মানে হৈছে সেই চুক্তিটো যিটো লুচিফাৰ আৰু ডক্টৰ ফষ্টাছৰ মাজত হৈছিল। এই পিকটোৰ পাছতহে মেফিষ্টফেলিছ ডক্টৰ ফষ্টাছৰ ছাৰ্ভেণ্ট মানে ছাৰ্ভাৰ তেওঁৰ অধীনস্থ হৈছিল। তাৰ আগত মেফিষ্টফেলিছ লুচিফাৰৰ অধীনত আছিল, অৰ্থাৎ লুচিফাৰৰ ছাৰ্ভেণ্ট আছিল। তো লুচিফাৰ তোমালোকে জানাই লুচিফাৰ আছিল দ্য প্ৰিন্সেছ বা দ্য লৰ্ড অফ হেল। Character types: intelligent, manipulative, dominant. Analysis: Mephistopheles is both a servant and tempter. He warns Faustus about the horrors of hell, revealing a deep sense of loss from his own falls from heaven, but still leaders Faustus defer into temptation. His dual nature, part tragic, part violence, added complexity to the moral framework of the play. He serves Lucifer, but associationally seems to pity Faustus. Occasionally seems to pity Faustus. Next, our character is Lucifer. Role: Prince of Hell. যেটা আমি আবার করেছিলাম। A recipient of Faustus' soul. Character traits: authoritative, cunning, cruel. Analysis: Lucifer represents absolute evil and temptation. He is less developed than Mephistopheles, but plays a key role in Faustus' temptation. His purpose is to ensure Faustus' soul is damned, and he used both fear and spectacle to keep Faustus from repenting. Next character I said the good angel and the evil angel. Role: symbolic representations of Faustus' internal conflicts. Character traits: polar opposites, moral versus immoral, both are opposite. Analysis: these angels represents the moral struggle within Faustus, but the good angel urges him to repent, while the evil angel tempts him towards power and shine. They are not full characters but allegorical figures, really reinforcing the play's moral and religious themes. The next character is Wagoner. Faustus' servant. Wagoner is Faustus' servant. Character traits: loyal, comical, ambitious in his own way. Analysis: Wagoner provides comic relief and serves as a foil to Faustus. His numeracy of his master's ambition through learning magic hints at how ambition can trickle down and affect others. He reflects the human tendency to emulate those in power. Next, the scholar. Role: Colleges of Faustus. Faustusৰ লগত একে কলেজত পঢ়িছিল। Character traits: respectful, concerned. Analysis: they admit Faustus' intellect and are concerned for his soul. Their persons emphasis the loss of potential. Faustus suffers by misusing his talents. They also act as a moral source, linking Faustus fell at the end. Next, the clones, Robin and Raph. Comic characters. Character traits: foolish, greedy, playful. Their crowd use of magic palm mirrors. Faustus was more serious misuse. Thorough austere. Marlowe ridicules not just Faustus' ambition, but the common human desire for power without understanding its consequence. Next, the old man. Role: symbol of repentance and piety. Character traits: wise, gentle, virtuous. The old man offers Faustus a final chance at redemption, representing God's mercy and the possibility of salvation. His presence highlighted the tragedy of Faustus' refusal to repent even when hope remains. Next, the chorus. Role: narrator and moral commentator. Character traits: objective, informative, detective. The chorus is the narrator of the play. Whereas the chorus is Doctor Faustus, functions much like in classical Greek tragedy, guiding the audience throughout the story and offering moral reflection. It introduced the play to the audience.